ভয়েস অফ ডেমক্ৰেচিলৈ মই আফৰিন আহমেদ পুৱাই এটি ভাল খবৰ এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন বিমানবন্দৰৰ মাজত চলাচল কৰিব পাৰিব বিমান বৃদ্ধি পাইছে বিমান যাত্ৰীৰ সংখ্যা সংবাদ মেলত এই কথা স্পষ্ট কৰিলে ভাৰতীয় বিমান পথিকৰণৰ উত্তৰ পূব মণ্ডলৰ বৰঝাৰ স্থিত আঞ্চলিক মুখ্য কাৰ্যালয়ৰ কেন্দ্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্তে কোভিডৰ আক্ৰমণৰ বাবে এক দীৰ্ঘকাল বন্ধ হৈ আছিল বিমান চলাচল সেয়েহে বৃদ্ধি পাইছে যাত্ৰীৰ সংখ্যা ভাৰতৰ অৰ্থনীতিও কিছু পৰিমাণে উন্নতিৰ দিশলৈ গতি কৰাৰ সংকেত বিমান চলাচল কৰিব শিলঙৰ পৰা আইজলৰ লেণ্ড কুইন বিমানবন্দৰলৈ শিলঙৰ পৰা ইম্ফল আৰু আগৰতলালৈ লগতে শিলং আৰু ডিব্ৰুগড়ৰ মাজত বৰ্তমান গুৱাহাটীৰ পৰা অৰুণাচল প্ৰদেশৰ প্ৰাচীৰঘাট আৰু তিৰ্চুলৈ নিয়মীয়াকৈ বিমান চলাচল কৰি আছে মুঠতে এতিয়া কোনো বাধা নোহোৱাকৈ উত্তৰ পূৰ্বাঞ্চললৈ গতি কৰিব পাৰিব যাত্ৰীসকলে এয়াই আছিল আজিৰ এক চমু প্ৰতিবেদন অধিক জানিবৰ বাবে চাই থাকক ভয়েস অফ ডেমক্ৰেচি ধন্যবাদ